হেৰস্ত থাম্বনেলটো দেখি আপোনালোকে গম পাইছে চাগে আজিৰ এই ভিডিঅ'টো কি হ'ব। চ' আজি আপোনালোকক ক'ব ওলাইছোঁ আনন্দৰাম বৰুৱা এৱাৰ্ডৰ বিষয়ে। চ' সময় অপব্যয় নকৰি আহক আনন্দৰাম বৰুৱা এৱাৰ্ডৰ বিষয়ে জানিবলৈ আজি আমাৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আপোনালোকে গম পাইছে চাগে কামৰূপ মেট্ৰত আনন্দৰাম বৰুৱা এৱাৰ্ড দি থকা হৈছে আৰু বাকীবোৰ জিলাত বৰ্তমান দিবলৈ বাকী আছে। চ' বহুতে গম পোৱা নাই আৰু বহুতে জানিব বিচাৰিছে যে কেতিয়া দিয়া হয়। চ' ট্ৰাই কৰিছোঁ গোটেইখিনি ইনফৰ্মেশ্যন আপোনালোকক দিবলৈ। চ' ফাৰ্ষ্ট অফ অল চাই লওঁ আহক আনন্দৰাম বৰুৱা এৱাৰ্ডৰ ডিষ্ট্ৰিক্ট ৱাইজ লিষ্টখন। চ' ফ্ৰেণ্ডছ আপোনালোকে আনন্দৰাম বৰুৱাৰ লিষ্টখন চালে আৰু গম পালে যে কোন কোন ডিষ্ট্ৰিক্টত কেতিয়া দিয়া হ'ব। আৰু কিছুমান ভিউৱাৰ্ছ ইয়াতে এনেকুৱাও থাকিব পাৰে যে যিসকলে জানিব বিচাৰে কি লেপটপ দিয়া হ'ব আৰু লেপটপৰ লগত কি দিয়া হ'ব, লেপটপৰ বৈশিষ্ট্যবোৰ কি, কেনেকুৱা লেপটপ, ৰেম কেনেকুৱা হ'ব, প্ৰচেছৰ কেনেকুৱা হ'ব। চ' ইয়াৰ বাবে মই মোৰ ভিডিঅ'টোত এটা পাৰ্ট ক্ৰিয়েট কৰিছোঁ আৰু আপোনালোকে ইয়াৰ দ্বাৰা গম পাব যে লেপটপৰ বৈশিষ্ট্যবোৰ কি হ'ব। চ' চাই লওঁ আহক সেই লিষ্টখন কি। চ' দোস্ত এইখিনিতে এটা ইম্পৰ্টেণ্ট কথা কৈ দিওঁ, মই আপোনালোকৰ ডেছক্ৰিপশ্যন বক্সত এটা লিংক দিছোঁ। সেই লিংকটো ক্লিক কৰিলে আপোনালোকৰ মোবাইলত এনেকুৱা এটা পেজ অ'পেন হৈ যাব। এই পেজটোৰ পৰা আপোনালোকে কি কি ইনফৰ্মেশ্যন আৰ্চিভ কৰিব পাৰে মই আপোনালোকক ইতিমধ্যে জনাম। চ' আপোনালোকে এই পেজটো যদি স্ক্ৰল কৰি গৈ থাকে তেনেহ'লে আপোনালোকে তাত দেখিব এটা ডেট দিয়া হৈছে, এটা টাইম দিয়া হৈছে আৰু আপোনালোকৰ যিকোনো এখন ডিষ্ট্ৰিক্টৰ নাম দিয়া হৈছে। এই ডিষ্ট্ৰিক্টৰ নামখন দিয়া হৈ থকা মানে জানিব যে সেই ডিষ্ট্ৰিক্টখনৰ লেপটপ অতি শীঘ্ৰে ভগোৱা হ'ব। চ' কোন তাৰিখৰ পৰা লেপটপবোৰ দিয়া হ'ব সেই তাৰিখটো তাতে লিখা হৈ থাকিব আৰু আপোনালোকৰ ডিষ্ট্ৰিক্টত কোনখন স্কুলত কেতিয়া দিয়া হ'ব সেই লিষ্টখনো আপোনালোকে পাব পাৰে। চ' সেইখন ডাউনলোড কৰিবলৈ আপোনালোকে এই ক্লিক হেয়াৰ বুলি এটা অপশ্যন আছে যিটো ব্লু কালাৰ হৈ আছে, তাত ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ লগে লগে PDF ফাইল হিচাপে সেই ফাইলটো আপোনালোকৰ স্মাৰ্টফোনত ডাউনলোড হৈ যাব। চ' এনেকৈয়ে আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ লিষ্টখন ডাউনলোড কৰি ল'ব পাৰিব। চ' দোস্ত মই আপোনালোকক জনাই দিওঁ যে মই ক্লাছ 12ৰে ষ্টুডেণ্ট হয় আৰু মই এইবাৰ আনন্দৰাম বৰুৱা এৱাৰ্ড পাবলৈ গৈ আছোঁ। চ' মোৰ ডিষ্ট্ৰিক্টত যেতিয়া দিব মই এটা আনবক্সিঙৰ ভিডিঅ' দিম যাতে মোৰ ডিষ্ট্ৰিক্টৰ পিছৰ যিবোৰ ডিষ্ট্ৰিক্ট আছে তেখেতসকলে চাব পাৰে লেপটপটোৰ ফিচাৰ্ছবোৰ কেনেকুৱা হ'ব। আৰু এবাৰ লেন'ভ'য়ে দিব, সেইটোতো কনফাৰ্ম হৈ গৈছে। চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যাতে এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' আনি থাকিব পাৰোঁ আৰু আপোনালোকক হেল্প কৰি থাকিব পাৰোঁ আৰু ভিডিঅ'টো লাইক কৰিব আপোনালোকে। চ' এটা কথা ভিডিঅ'টো এণ্ডত কৈ দিওঁ, মই এইটো মোৰ ফাৰ্ষ্ট ফেচ কেম হয়। চ' কিছুমান ভুল থাকিব পাৰে। চ' সেই ভুলবোৰ আপোনালোকে কমেণ্ট বক্সত জনাব আৰু চেনেলটো বেছিদিন হোৱা নাই খোলা। চ' অতি শীঘ্ৰে চেনেলটো ছাবস্ক্ৰাইব কৰক কাৰণ আনন্দৰাম বৰুৱা এৱাৰ্ডত নতুন নতুন বহুত আপডেট আহি থাকিব। চ' সেই আপডেটবোৰ আপোনালোকে পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক যাতে মই যেতিয়াই ভিডিঅ'টো দিওঁ তেতিয়া যাতে আপোনালোকে অতি শীঘ্ৰে ভিডিঅ'টো পাব পাৰে। আৰু কিছুমান ডিটেইলছ মই ইয়াতে দিয়া নাই, যেনে আনন্দৰাম বৰুৱা এৱাৰ্ডটো আৰ্চিভ কৰাৰ টাইমত কেনেকুৱা ডকুমেণ্টছ আপুনি নিব লাগিব আৰু কিমানজনে পাব এৱাৰ্ডটো। চ' সেইখিনি আপোনালোকে মই দিয়া লিংকটোতে পাই যাব স্ক্ৰল কৰি গৈ থাকিলে। চ' আজিৰ কাৰণে ইমানেই।